নমস্কাৰ আমাৰ এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে আকৌ এবাৰ স্বাগতম জনালোঁ আৰু এতিয়া ৰাতিপুৱা টাইম হৈছে 9:30 মান বাজিছে মই খাবলৈ লৈছোঁ লগতে একদম ভিডিঅ'টা আৰম্ভ কৰি দিছোঁ কিয় কৰিছোঁ কৈ আছোঁ বাৰু দেখিছেনে মই ৰুটি লৈছোঁ লগতে ভাজি আছে আৰু 1 কাপ গাখীৰ চাহ আছে মই এনেদৰে ৰুটি ভাজি হ'লে শুকান ভাজিটো হ'লে মানে 1 কাপ গাখীৰ চাহ খাই ভাল পাওঁ আৰু কোনে কোনে ভাল পায় জনাব দেই তাৰপাছত আজি যাম বাহঁতৰ ঘৰলৈ সেই ভিডিঅ'টা আৰম্ভ কৰি দিছোঁ কি কিনো দেখাব পাৰোঁ আপোনালোকক দেখাম বুলি ভাবিছোঁ আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব বুলি আশা কৰিলোঁ দেই চাই থাকিব ভিডিঅ'টো আৰু ইমান যে গৰম পৰিছে সেই মই একদম তলতে বহি লৈছোঁ আৰু আমি বাহঁতৰ ঘৰ আহি পালোহি কেতিয়াবাই পালোহি বাৰু এতিয়া সন্ধিয়া টাইম হৈছে ভিডিঅ'ত এতিয়া নকৰিলোঁ আৰু হতে কৰোঁতে এতিয়া দেখিছেনে বায়ে দুইটাকে একদম মেগী বনাই দিছে খাবৰ কাৰণে দুইটাই ধুনীয়াকৈ মেগী খাই আছে আৰু এইফালে আমাৰ ধুনু এইফালে কৰ্ণ আৰু এইফালে আমাৰ দিয়া সিহঁতকে দেখি খাই আছে এনেই নাখায় দিয়া বাতিত খাই আছে খাই থাকা আৰু মই বনাই আছোঁ আৰু মই এইফালে আমাৰ কাৰণে বা মোৰ আৰু ভণ্টিৰ কাৰণে বনাই আছোঁ আলু দি বনাম সিহঁতক বইল কৰি দিছে আমি আলু দি খাম 3 পেকেট বনাম আলু দি এনেদৰে মানে মাজে মাজে খাওঁ বেছিকৈ বইলটো খাই থাকিলে আমনিও লাগে যে আলু দি আগৰ পৰাই খাওঁ বহুত ভাল লাগে খাই আৰু এইফালে যদি মই খাই আছে সিহঁতি আমি খাম আৰু বনাই হৈছে সিহঁতক দি লৈছোঁ প্ৰথমে ল'ৰা ছোৱালীকেইটাক সিহঁতে দিয়া দিছিলে আজি আহিলোঁ আমি মন গ'ল আৰু গুচি আহিলোঁ মন গ'লে আগতে এনেকৈ মন গ'লে আমি এয়া মোৰ মেগী বনাই হৈ গ'ল এয়া গৰম হৈ আছে ঠাণ্ডা হওক অকণমান আমি 3জনীয়ে খাম বাৰ ভণ্টিয়ে ফেলে মই লৈ লৈছোঁ ধুনীয়া একদম ষ্টাইলিছ বাতি এটাত লৈ লৈছোঁ ফেনৰ তলতে ঠাণ্ডা হ'ব দিছোঁ এতিয়া সিহঁতকো দিলোঁ ইফালে মোৰ এইখিনি 3টা বাতিত লৈ ল'লোঁ এইটো বাক দিছোঁ এইটো আমি লৈছোঁ তাই এইটো বাতিতে খাই মানে মেগী চেগি কিবাকিবি আৰু মেগী খাই মেলি হৈ গ'ল যিহেতু সন্ধিয়া চাহ একাপ খাবলৈ মন যায় মই এতিয়া চাহ খোৱা নাই একদম দেখিছেনে এয়া গাখীৰ আছিলে হৰলিক্সো আছিলে মই লৈ ল'লোঁ কেতিয়াবা মাজে মাজে খাওঁ মানে হৰলিক্স খাবলৈ মন যায় তাকে এয়া লৈ লৈছোঁ গাখীৰটো ইমান দেখিছেনে তেল একদম খাই লওঁ আৰু দেই ধুনীয়াকৈ 3 hours later আমি ভাত খাবলৈ লৈছোঁ এতিয়া একদম ধুনীয়াকৈ ৰেডি কৰি দিছে এইফালে আছে বেঙেনা ফ্ৰাই পটল আৰু এইফালে নেমু মেইন লাগিবই গৰম দিন যিহেতু নেমু মেইন আৰু মই ষ্টীলৰ কাঁহীত খাওঁ মই কাঁহৰ কাঁহীত বেয়া পাওঁ সেইকাৰণে সেই 3টাই কাঁহৰ কাঁহীত খাব আৰু মই ষ্টীলত খাম আৰু মাংস খোৱা নাই যিহেতু ইমানেই গৰম এয়া মাছৰ জোল বনাইছে ইয়াত ধুনু আহা লুকি আহা খাই দিওঁ আৰু ধুনীয়াকৈ ধুনু হেলে the next day আৰু আমি ৰাতিপুৱা উঠিলোঁ উঠি মেলি অলপ বহি আছোঁ তো ইমানেই গৰম একদম শুই থাকিব নোৱাৰি আৰু দেই এতিয়া গাটো ধুম আৰু বা গ'ল ধুনুক থ'বলৈ স্কুলত আৰু আমাৰ দিয়াও উঠিলে উঠি একদম বল এটা লৈছে হাতত আৰু আমি ইয়াতে বহি আছোঁ হাই দিয়া গুড মৰ্ণিং কোৱাচোন ভালকৈ কোৱা গুড মৰ্ণিং হাঁহিখন চা ধেত বোলে আৰু কি কৰিম চাই থাকিব ধুনীয়া কৈ থৈ গৈছে তাই অহাৰ পিছতে আমি যাব লাগিছে তাই স্কুললৈ গ'ল আৰু আমি আছোঁ আৰু চাব ভিডিঅ'টো দেই আৰু এইকেইটা চৰাইকেইটা দেখিছেনে বাহিৰত ভিতৰত থাকে বাৰু ৰাতি মানে ৰাতিপুৱা হ'লে এনেকৈ দিনটো ইয়াতে থাকে আৰু ষ্টেপৰ ওপৰতে ইমান মৰম লগা কাণৰকেইটা তাৰপাছতে ঘৰত যাম আজি ঘৰত বাকী কি কৰোঁ আৰু দেখাই যাওঁ আপোনালোকে ভিডিঅ'টো চাই থাকিব ইটো পোৱালি বহি আছে ওচৰত দেখা কালি ভাত পানী খালোঁ শুই দিলোঁ আৰু ভিডিঅ' কৰা নহ'লে বাকী আজি কি দেখাব পাৰোঁ দেখাম আৰু ঘৰতে এনেকৈ ফুলখিনি দি দিছোঁ বা একদম ধুনীয়াকৈ ৰুই উঠিছে ভাল লাগিছে দেখিবলৈ আমি এতিয়া চাহ খাব লৈছোঁ লাল চাহ খাওঁ ৰাতিপুৱা চিঙৰা গজা লৈ আহিছে একদম ৰেডিমেড মই কৈছোঁ বনাবলৈ নালাগে ইমান গৰম পুৰি বনাম বুলি কৈছিলে বায়ে আৰু এইফালে আমাৰ দেহাই খাই আছে গাখীৰ আৰু অৰিঅ' বিস্কুট এইফালে আমি 3জনে খাম এতিয়া মই গজাকৈ খাম চিঙৰা চাহ আদা দিয়া চাহ চিঙৰা
এইফালে দালি নেমু চেপা দালি আৰু এয়া মই কাটি আছোঁ গাহৰি মাংস আজি গাহৰি মাংস খাম দুপৰীয়া হয় এতিয়া আমি যামগৈ আৰু ভাত পানী খাই কৰি আবেলি টাইমত এতিয়া গাহৰি আনিছে দুপৰীয়া সাজৰ কাৰণে এতিয়া ধুই কৰি ধুনীয়াকৈ বইল কৰা হ'ল বা ধুই কৰি ৰেডি কৰি থৈছে এয়া চব মোক ৰেডি কৰি দিছে গাহৰি মাংসখিনি মোকে বনাব দিছে আৰু ময়ে বনাওঁ বাৰু মাংস চাংস আহিলে এইফালে বিলাহী এটা দিছোঁ ডাঙৰ চাইজৰ পিঁয়াজ এইফালে আলু কাটি থৈছে এইফালে কেৰাহী বহাই দিছে মাংস বনাই আছোঁ বেছি পানী নিদিওঁ অলপ মানে গ্ৰেভি টাইপ হ'ব কাৰণ দালি আছোঁ সেইটো কাৰণে আৰু মছলা একোৱেই দিয়া নাই বিলাহী দিছোঁ কেঁচা জলকীয়া আদা নহৰু দিছোঁ এই মছলা ব্যৱহাৰ কৰা নাই যিহেতু ইমান গৰম আৰু গাহৰি মাংসটো মছলা বেছি দিলে ভালো নালাগে আদা নহৰু ভাল লাগে এয়া হৈছেহি আৰু পানী অকণমান দিওঁ আৰু বেছি নিদিওঁ ধুনু স্কুলৰ পৰা আহিলে চাওঁ তাই আমাক যাওঁতে কৈ থৈ গৈছে তাই নহালৈকে আমাক যাব মনা কৰিছে আৰু এইফালে ককাই ৰৈ আছে তাই আহিলে ভাত খাবলৈ তোমাৰ কাৰণে ৰৈ আছে লুকি দাদা ভাত খাবলৈ অঁ আমি এতিয়া ভাত খাম ন তাই একদম গৰমত হ'ব দিয়া কাপোৰো খোলোৱা এতিয়া আমি এয়া ভাত খাবলৈ লৈছোঁ এইফালে আছে তিয়ঁহৰ চালাড নেমু এইফালে ভাত গাহৰি মাংস দালি এইফালে ভাত কেৰেলা আলু ভাজি আমি তিনিটাই খাম এতিয়া বহি আছে ৰাইচ সেনেকৈ খাই লওঁ আৰু ৰ'ব নোৱাৰি আৰু গাহৰি গোন্ধত তুলো এইফালে ন মই ইয়াত লৈছোঁ A few moments later. ভাত পানী খাই মেলি উঠি লৈ অলপমান মানে শুবলৈতো নোৱাৰি যি গৰম অলপমান বহিছোঁ ইয়াতে আৰু এইফালে চৰাই দুটা দিয়াই চৰাই দুটাৰ লগত লাগি আছে সিহঁতক সুধি আছে মাম খালা এনেকৈ সুধি আছে তাই অঁ দিয়া অঁ মাম খালানে সোধাচোন মাম খালানে সোধা অঁ বহি আছোঁ তাৰপিছতে আমি আবেলি টাইমত যাম আৰু 5-6 মানত যাম অকণ ঠাণ্ডাই তাকে আপোনালোকে কেনেকুৱা পালে জনাব ভিডিঅ'টো ইমানখিনি আৰু বাকীনো কি দেখাম আৰু ইয়াতে আহিলোঁ খালোঁ গ'লোঁ খাই বৈ থকাই হৈছে আৰু ভিতৰতে সোমাই ওলাই যাবতো নোৱাৰোৱে আৰু মানে কি যি গৰম সেইটো ওলাই যাম এয়াই আৰু এইফালে এনেকৈ ওপৰলৈ যাব পাৰি আৰু এতিয়া আমি ওলাই মেলি ৰেডি হ'লোঁ ঘৰত যাবৰ কাৰণে আপোনালোকে জনাব দেই ভিডিঅ'টো কেনেকুৱা পালে চাই তেতিয়াহ'লে আজিলৈ বাই বাই